নমস্কাৰ। অসমীয়া জিকে চিৰিজৰ তৃতীয় পাঠটোলৈ আপোনাক স্বাগতম জনাইছোঁ। যে প্ৰথম প্ৰশ্নটো হৈছে বিহু নাচ কোন উৎসৱৰ লগত জড়িত? এইটো আমি জানো বহাগ বিহুৰ লগত জড়িত। নেক্সট প্ৰশ্ন আছে অক্ষয় মিলন কোন সাহিত্যিকৰ গ্ৰন্থ? লক্ষ্মীনাথ বেজবৰুৱাৰ লগত জড়িত আছে এইটো। যদিও এইটো আমি তেখেতৰ জীৱনীৰ আমি প্ৰায় সকলো ঠাইতে বিচাৰি নাপাওঁ। চৰাইদেউ কোন ৰজা স্থাপন কৰিছিলে? চুকাফাই ৰাজধানী পাতিছিলে, সকলোৱে জানো। অসমৰ দিহানাম ক'ত গোৱা হয়? দিহানাম সাধাৰণতে নামঘৰ আৰু সত্ৰবোৰত গোৱা হয়। এইটো উত্তৰ আমি বি নাম্বাৰ আৰু চি নাম্বাৰ দুটাই হ'ব। নেক্সট প্ৰশ্ন হৈছে হেমচন্দ্ৰ বৰুৱা কেনেকুৱা কামৰ বাবে জনাজাত? তেওঁ আছিল অভিধানৰ বাবে জনাজাত, যাৰ তেওঁৰ নামটো অভিধানটোৰ নাম আছিলে হেমকোষ, আৰু তেওঁ প্ৰথম অসমীয়া অভিধানটো ৰচনা কৰিছিলে। মইনা পৰ্ব কিহৰ লগত জড়িত? মইনা পৰ্ব লোকগীতৰ লগত জড়িত। প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। কোন চিত্ৰশিল্পী ঢেকিয়াল ফুকনৰ চিত্ৰ অংকন কৰিছিলে? এইটো হ'ব বেণুধৰ বৰুৱা। পাট মুগা কিহৰ বাবে বিখ্যাত? এইটো পাট মুগা নহয়, প্ৰশ্নটো আচলতে পাট মুৰা হ'ব লাগিছিলে। পাট মুগা হ'লে বস্ত্ৰশিল্পৰ লগত হ'ব, কিন্তু পাট মুৰা হ'লে বাঁহ কাঠৰ কামৰ বাবে জড়িত হ'ব। উত্তৰটো হ'ব চি নাম্বাৰ যদি পাট মুৰা হয়, আৰু যদি পাট মুগা হয় তেতিয়াহ'লে ডি নাম্বাৰ। অসমৰ প্ৰথম ছপাখানা ক'ত স্থাপন কৰা হৈছিল? শিৱসাগৰত আমেৰিকান মিছনাৰীসকলে স্থাপন কৰিছিলে। অসমৰ ৰঙালী বিহু কোন মাহত পালন কৰা হয়? এইটো আমি সকলোৱে জানো বহাগ মাহত। গামোচা কেনেকুৱা বস্ত্ৰ? গামোচা সূতাৰ কাপোৰ যদিও এইটো হৈছে অসমীয়া সংস্কৃতিৰ প্ৰতীক, আৰু ইয়াক আমি সূতাৰে বোৱা বুলি ক'ব পাৰি। নেক্সট প্ৰশ্ন হৈছে মাজুলী কোন নদীদ্বীপৰ মাজত অৱস্থিত? উত্তৰটো ক'বই নালাগে, সকলোৱে জানে। কোনে বীৰ লাচিত বৰফুকনৰ নাটক লিখিছিল? পদ্মনাথ গোহাঁই বৰুৱাই বীৰ লাচিত বৰফুকন নামেৰে নাটকখন ৰচনা কৰিছিলে বা লিখিছিলে। অসমৰ বগৰী নাচ কিহৰ লগত জড়িত বা সম্পৰ্কিত? অসমৰ বগৰী নাচ একচুৱেলি বড়োসকলৰ লগত জড়িত। তেওঁলোকে পখিলা নাচ বুলি বা পখিলাৰ দৰে নাচে বুলিও কোৱা হয়।